নমস্কাৰ MD প্লাছ নিউজলৈ সমুদৰক মই মৃণালী স্বাগতম জনাইছোঁ আৰু এনেকুৱা খবৰসমূহ এতিয়াও চাবৰ বাবে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব লগতে ভিডিঅ'টিত একোটাকৈ লাইক কৰি শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজি ৰাতিপুৱাৰ ভাগৰ কেইবাটাও দিবলৈ লৈছোঁ বিগ ব্ৰেকিং নিউজ। আন এটা আটাইতকৈ ডাঙৰ খবৰ খালী কৰা হ'ব মহানগৰী গুৱাহাটী। মহানগৰীত হ'বলৈ গৈ আছে সৰ্ববৃহৎ উচ্ছেদ অভিযান। সন্দেহজনক লোকৰ তালিকা ইতিমধ্যে সাজু কৰিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে আৰু অতি শীঘ্ৰেই মহানগৰী গুৱাহাটীত চলিব বৃহৎ উচ্ছেদ অভিযান। কিন্তু যিসকল খিলঞ্জীয়া লোক আছে তেওঁলোকৰ কোনো চিন্তা কৰাৰ প্ৰয়োজন নাই। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ফালৰ পৰা ঘোষণা কৰা হৈছে। লৈ আহিছোঁ এই মুহূৰ্তত সবিশেষ খবৰ। বিগ ব্ৰেকিং নিউজ। খালী কৰা হ'ব মহানগৰী গুৱাহাটী। এটা ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। জনাই আছোঁ অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। গুৱাহাটীত সন্দেহজনক লোকৰ ওপৰত ইতিমধ্যে ছাৰ্ভে কৰা হৈছে। প্ৰস্তুত কৰা হৈছে বন বিভাগৰ ভূমি দখল কৰা লোকৰ তালিকা আৰু খিলঞ্জীয়া লোকৰ বাহিৰে সন্দেহজনক লোকৰ বিৰুদ্ধে লোৱা হ'ব এতিয়া একশ্যন। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে। খিলঞ্জীয়া লোকে চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই আৰু গুৱাহাটীত জনগাঁথনিত পৰিৱৰ্তনক লৈ চিন্তিত হিমন্ত চৰকাৰ আৰু থলুৱা মানুহৰ মাটি উচ্ছেদ কৰা নহয়, কোনো চিন্তাও কৰা নাই হিমন্ত চৰকাৰে। জনাই আছোঁ ব্ৰেকিং নিউজ। কোনো সমস্যাৰ সন্মুখীন নহয় খিলঞ্জীয়া লোকসকল আৰু থলুৱা মানুহক বসুন্ধৰাৰ জৰিয়তে মাটিৰ পট্টা দিয়াৰ ব্যৱস্থা কৰা হৈছে হিমন্ত চৰকাৰে। তিনিটা প্ৰজন্ম যদি অসমত আছে তেন্তে আমি ছাৰ্ভে নকৰোঁ। জনাই আছোঁ অতিকৈ ডাঙৰ খবৰ। তিনিটা প্ৰজন্ম যদি অসমত নাই তেন্তে ছাৰ্ভে কৰা হ'ব। কোনো থলুৱা খিলঞ্জীয়া লোক আতংকিত নহ'ব। সংবাদমেলযোগে এই ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আন এক অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। হাতত হেংদাং যদি আমি তুলি লওঁ তেনেহ'লে মিয়াৰ ৰক্ষা নাই। যিসকল মিয়াই মিয়ালেণ্ড বিচাৰিছে অসমত থাকি সেইসকল মিয়াক শেষ সকিয়নি প্ৰদান কৰিছে আটাছুৱে। আটাছৰ ফালৰ পৰা স্পষ্ট ৰূপত কৈ দিয়া হৈছে হাতত হেংদাং তুলি ল'লে মিয়া ৰক্ষা নাই। মিয়ালেণ্ড বিচৰা মিয়াক শেষ কৰি দিয়াৰ হুংকাৰ দিছে আটাছুৱে। লৈ আহিছোঁ এই মুহূৰ্তত ডাঙৰ খবৰ। বিগ ব্ৰেকিং নিউজ। মিয়ালেণ্ড বিচৰা মিয়াক শেষ কৰাৰ হুংকাৰ আটাছুৰ। জনাই আছোঁ অতিকৈ ডাঙৰ খবৰ। মিয়া হৈছে পানীৰ মেটেকাৰ দৰে। অসমত থাকি মিয়াই মিয়ালেণ্ড বিচাৰিবলৈ ক'ত সাহস পালে? উচ্ছেদক লৈ কোনেও ৰাজনীতি কৰিব নোৱাৰিব, শেষ সকিয়নি দিছে বিগ ব্ৰেকিং নিউজ। অসমত বেদখল পুলিয়ে পোখাই উঘালি পেলাব লাগিব মিয়াক। 17 বাৰ মোগলক আমি পৰাস্ত কৰিছোঁ, আমি কাৰোলৈ ভয় নকৰোঁ। হাতত হেংদাং লৈ আমি ওলাই আহিলেই মিয়াক শেষ কৰি দিম। ৰাজধানী দিছপুৰৰ পৰা গৰ্জন আটাছুৰ। মিয়ালেণ্ড বিচৰা মিয়াক শেষ কৰাৰ হুংকাৰ আটাছুৰ। আন এক ডাঙৰ খবৰ। হিমন্ত চৰকাৰৰ বিৰুদ্ধে আক্ৰমণ কৰিছে আমছুৰ ৰেজাউল কৰিম চৰকাৰ। ৰেজাউল কৰিম চৰকাৰৰ ফালৰ পৰা বিস্ফোৰক অভিযোগ উত্থাপন কৰা হৈছে যে বৰ্তমান সময়ত হিমন্ত চৰকাৰে মুছলমানৰ পৰা যিসমূহ মৌলিক অধিকাৰ আছে অন্ন বস্ত্ৰ বাসস্থানৰ অধিকাৰ কাঢ়ি লৈছে হিমন্ত চৰকাৰে আৰু মুছলমানক টাৰ্গেট কৰি উচ্ছেদ অভিযান চলাই গৈছে হিমন্ত বিশ্ব চৰকাৰে। লৈ আহিছোঁ এই মুহূৰ্তত ডাঙৰ খবৰ। বিগ ব্ৰেকিং নিউজ। মুছলমানৰ পৰা অন্ন বস্ত্ৰ বাসস্থানৰ অধিকাৰ কাঢ়ি লৈছে হিমন্ত চৰকাৰে। হিমন্ত চৰকাৰৰ বিৰুদ্ধে সৌৰভ আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ। মিয়ালেণ্ড বিচৰা মিয়াৰ বিৰুদ্ধে কঠোৰতকৈ কঠোৰ ব্যৱস্থা লওক। যধে মধে মুছলমানৰ ওপৰত উচ্ছেদ অভিযান চলোৱা বন্ধ কৰক। হিমন্ত চৰকাৰৰ বাবে ৰাস্তাত থাকিবলগীয়া অৱস্থা হৈছে হাজাৰ হাজাৰ মুছলমানৰ। অন্ন বস্ত্ৰ বাসস্থানৰ যি মৌলিক অধিকাৰ আছে সকলো কাঢ়ি লৈছে হিমন্ত চৰকাৰে। লাখ লাখ ছাত্ৰ ছাত্ৰীৰ জীৱনক লৈ হেতাতালি খেলাৰ গুৰুত্বৰ অভিযোগ উত্থাপন ৰেজাউল কৰিম চৰকাৰৰ। জনাই আছোঁ অতিকৈ ডাঙৰ খবৰ। উচ্ছেদিত পৰিয়ালক সংস্থাপন দিয়াৰ কোনো নীতি নাই চৰকাৰৰ। মুছলমানে কেতিয়াও বিচ্ছিন্নতাবাদী চিন্তা কেতিয়াও কৰা নাই। কোনোবাই তেনেধৰণৰ কথা ক'লে সেয়া নিজৰ মন্তব্য। সেই ব্যক্তি সংখ্যালঘু সম্প্ৰদায়ৰ অভিভাৱক নহয়। আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ। বাতৰিটোলৈ মন কৰিব। নিশাৰ বৃহৎ সভাৰ আয়োজন কৰিছে। উচ্ছেদৰ মাজতে বৃহৎ সভা আয়োজন কৰি 1 কোটি সংখ্যালঘু ৰাইজে ৰাজপথত সংকল্প লৈছে আমছুৰ উদ্যোগত বৃহৎ প্ৰতিবাদী কাৰ্যসূচী আৰু চকুৰে মনিব পৰালৈ কেৱল মানুহ আৰু মানুহ।
বাক্সাৰ শালমাৰীত এই বৃহৎ প্ৰতিবাদী কাৰ্যসূচী আয়োজন কৰা হৈছে নিহাৰ ভাগত লৈ আহিছো এই মুহূৰ্তত সবিশেষ খবৰ। বিগ ব্ৰেকিং নিউজ। 1 কোটি সংখ্যালঘুৱে নামিব ৰাজপথত। নিশা হাতত মোবাইলৰ ফ্লাছ জ্বলাই বৃহৎ প্ৰতিবাদ সংখ্যালঘু। অতিকৈ ডাঙৰ খবৰ। চকুৰে মনিব পৰালৈ মানুহ আৰু মানুহ। নিশা আমছুৰ নেতৃত্ব ওলাই আহিছে হাজাৰ হাজাৰ লোক। উচ্ছেদৰ মাজতে হঠাৎ একত্ৰিত শ শ সংখ্যালঘু। সভাৰ মাজতে লাইট বন্ধ কৰি মোবাইলৰ ফ্লাছ জ্বলাই প্ৰতিবাদ কাৰ্যসূচী। যিমানেই উচ্ছেদ চলিব সিমানেই আমছুৱে প্ৰতিবাদ কৰি যাব বুলি হুংকাৰ প্ৰদান কৰিছে। বাক্সাৰ চলিকান্দা ঈদগাহ সমাধানত আমছুৰ শপত গ্ৰহণ অনুষ্ঠান। আন এটা ডাঙৰ খবৰ। মিয়ালেণ্ডক লৈ ডাঙৰ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মিয়ালেণ্ড প্ৰসংগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ফালৰ পৰা কোৱা হৈছে, মিয়ালেণ্ড হওক, মিয়ালেণ্ড বিচাৰিছে মিয়াই, মিয়ালেণ্ড বিচাৰিবই, তাত আমাৰ আপত্তি নাই, কিন্তু অসমত নহয়। অসমত মিয়ালেণ্ড পাতিব নোৱাৰিব। মিয়ালেণ্ড যদি পাতিবলগীয়া আছে বাংলাদেশত পাতিব লাগিব। মিয়ালেণ্ড যদি পাতিবলগীয়া আছে আফগানিস্তানত পাতিব লাগিব। মিয়ালেণ্ড যদি লাগে আমি নিজে সহায় কৰি দিম মিয়াক, সকলো সম্পূৰ্ণৰূপে সহায় যোগিতা আগবঢ়াম, কিন্তু অসমত নহয়, ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। লৈ আহিছো এই মুহূৰ্তত ডাঙৰ খবৰ। বিগ ব্ৰেকিং নিউজ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য। মিয়ালেণ্ড হওক, আমাৰ কোনো আপত্তি নাই, কিন্তু মিয়ালেণ্ড অসমত নহয় বাংলাদেশত হ'ব লাগিব। প্ৰয়োজন হ'লে আমি নিজেই মিয়ালেণ্ড পাতি দিম আফগানিস্তানতো। মিয়াক আমি সহায় কৰিম মিয়ালেণ্ড পাতিবলৈ। মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। শেষলৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ আৰু লগতে নিতৌ চাবৰ বাবে আমাৰ এই চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব।